নমস্কাৰ আপুনি চাই আছে খেতিৰ দিহা আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস আমি ইয়াত অসমত কৰিব পৰা সকলো খেতিৰ বিষয়ে এবিধকৈ আলোচনা কৰিম আজি আমি এই ভিডিঅ'টোত হালধি খেতিৰ খেতি পদ্ধতিৰ বিষয়ে সবিশেষ আলোচনা কৰিম হালধি এবিধ মছলাজাতীয় শস্য হালধিৰ খেতি বছৰত এবাৰ কৰিব পাৰি হালধি খেতি ভাৰতৰ প্ৰায় সকলো ৰাজ্যতে কৰা হয় পৃথিৱীৰ মুঠ উৎপাদনৰ প্ৰায় 78% হালধি ভাৰতে উৎপাদন কৰে হালধিক ঔষধ হিচাপে লগতে প্ৰসাধন সামগ্ৰী হিচাপেও ব্যৱহাৰ কৰা হয় হালধিৰ উন্নত জাতসমূহ হ'ল সুবৰ্ণ সুগুণা সুদৰ্শন IISR প্ৰভা IISR প্ৰতিভা ৰমা সুৰমা ৰংগা ৰাশ্মি কান্তি শোভা সোনা বাৰ্ণা লগতে স্থানীয় উন্নত জাতসমূহ হালধিৰ বীজ প্ৰায় 15 গ্ৰাম ওজনৰ এটা বা দুটা আঙুলি থকা হালধিক বীজ হিচাপে নিৰ্বাচন কৰা উচিত জলবায়ু আৰু মাটি নিৰ্বাচন হালধি খেতিৰ বাবে গৰম আৰু সেমেকা জলবায়ু প্ৰায় 20 পৰা 35 ডিগ্ৰী উষ্ণতাৰ ভিতৰত উপযোগী যদিও হালধিৰ খেতি সকলো ধৰণৰ মাটিতে কৰিব পাৰি তথাপি বালিচহীয়া বা সাৰুৱা ওখ মাটি যাৰ pH মান 4.5 পৰা 7.5 ভিতৰত তেনেকুৱা মাটি অতি উত্তম মাটি প্ৰস্তুতকৰণ মাটিখিনি 4-5 বাৰ চহাব লাগে একোখন বেড 15 সেন্টিমিটাৰ ওখ আৰু 1 মিটাৰ বহল হ'ব লাগে দীঘল আপোনাৰ ইচ্ছামতে কৰিব পাৰে দুখন বেডৰ মাজত 50 সেন্টিমিটাৰ ব্যৱধান ৰাখিব লাগে সাৰ প্ৰয়োগ প্ৰতি বিঘাত 3 পৰা 4 কুইণ্টল গোবৰ বা পচন সাৰৰ লগতে 5 কেজি ইউৰিয়া 30 কেজি সুপাৰ ফসফেট আৰু 6 কেজি পটাছ দিব লাগে আধাখিনি ইউৰিয়া মাটি চহাওতে প্ৰয়োগ কৰি বাকি আধাখিনি ৰোৱাৰ 60 দিন পাছত প্ৰয়োগ কৰিব লাগে বীজৰ শোধন বীজখিনি ৰোৱাৰ আগত প্ৰতি লিটাৰ পানীত 3 গ্ৰাম ইণ্ডোফিল M45 মিহলাই 10 পৰা 15 মিনিট সময় ডুবাই ৰাখিব লাগে তাৰ পিছত বীজখিনি ছাট শুকুৱাই লৈ সিঁচিব লাগে সিঁচাৰ সময় হালধি সিঁচাৰ উত্তম সময় হ'ল এপ্ৰিল মাহ সাধাৰণতে হালধি 45 সেন্টিমিটাৰ বাই 45 সেন্টিমিটাৰ ব্যৱধানত সিঁচা হয় প্ৰতিপালন সিঁচাৰ পাছত 3 পৰা 5 সেন্টিমিটাৰ ডাঠকৈ ধানখেৰ বা নৰাৰে ঢাকি দিব লাগে যাতে মাটিডৰাৰ উপযুক্ত জীপ থাকে মাজে মাজে বনবাত নিৰাই থাকিব লাগে প্ৰত্যেকবাৰ বনবাত নিৰোৱাৰ লগে লগে মাটি চপাই দিব লাগে জলসিঞ্চন হালধি খেতিত প্ৰথম অৱস্থাত নিয়মিত অলপ পানী দিব লাগে যাতে মাটিডৰা জীপ থাকে মাটিডৰাত যাতে পানী জমা হ'ব নোৱাৰে তাৰ প্ৰতি নজৰ দিব লাগে হালধি খেতিৰ শস্য ৰক্ষা গছ বিন্ধোৱা পোক এই পোকে গছ বিন্ধা কৰি নষ্ট কৰি পেলায় প্ৰতি লিটাৰ পানীত 5 ml হাৰত ৰোগৰ মিহলাই স্প্ৰে কৰিলে সুফল পোৱা যায় আলু পচা বেমাৰ এই ৰোগ অতিৰিক্ত পানীৰ বাবে জেকা লাগি হয় প্ৰতি লিটাৰ পানীত ইণ্ডোফিল M45 3 গ্ৰাম মিহলাই মাটিত প্ৰয়োগ কৰিলে সুফল পোৱা যায় তাৰোপৰি বীজ শোধন কৰি এই বেমাৰৰ পৰা হাত সাৰিব পাৰি পাতত দাগ পৰা বেমাৰ এই ৰোগত পাতত বগা দাগ পৰে প্ৰতি লিটাৰ পানীত 1% হাৰত বৰ্ধিয় মিশ্ৰণ বা 2 ml হাৰত থিৰাম স্প্ৰে কৰিলে সুফল পোৱা যায় উৎপাদন যেতিয়াই পাতবোৰ হালধীয়া হৈ শুকাই যাবলৈ ধৰে তেতিয়াই হালধি চপোৱাৰ সময় হৈছে বুলি বুজিব লাগে হালধি সাধাৰণতে ৰোৱাৰ পৰা 9 পৰা 10 মাহত চপোৱা হয় হালধি চপোৱাৰ পিছত লাগি থকা মাটিবোৰ ভালদৰে ধুই এদিন ৰ'দত শুকুৱাব লাগে প্ৰতি বিঘা মাটিত প্ৰায় 60 পৰা 70 কুইণ্টল হালধি উৎপাদন হয় আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম